ক'বলৈ গ'লে ভৰিৰ পৰা মূৰলৈকে আপুনি যিমান চুলি আছে নিজে বহি নিজে কাটিব পাৰিব নিজে কাটিব পাৰিব চ' ভিডিঅ'টো থেংক ইউ ছ' মাছ যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব এই দোস্ত বন্ধুসকল মই আজি আপোনালোকক এটা বস্তু দেখাম যিখন বস্তু আপুনি নিজৰ চুলি নিজৰ দাড়ি নিজে কাটিব পাৰিব আপুনি কোনো ধৰণৰ মিস্ত্ৰী তাত যাব আপোনাৰ দীঘল হ'ল কাটিব পাৰিব চ' মই আপোনালোকক দেখাই আছোঁ বস্তুটো কেনেকুৱা বস্তুটো বলক আমি ফাইনেলি মই বস্তুটো আনিলোঁ এয়া চাওক মোৰ বস্তুটো মই আপোনালোকক দেখাই আছোঁ বস্তুটো খুলি পালে কেনেকুৱা বস্তুটো মই আপোনাক খুলি আছোঁ বস্তু দেখাই আছোঁ আপোনাক এয়া চাওক মই এতিয়া ব্লেডেৰে কাটি আছোঁ কেনেকৈ লাগিব বস্তুটো চাই লওক একবাৰ কি বস্তু মই আপোনাক দেখাই আছোঁ এয়া চাওক এইটো হ'ল আপোনাৰ এইটো চাওক এইটো আপুনি নিজৰ চুলি নিজৰ আপুনি ইউজ কৰিব পাৰিব এইটো বস্তু হ'ল চাওক আপোনাৰ নিজৰ চুলি আপুনি কোনো ধৰণৰ চেলুনৰ তাত যাব নালাগিব নিজৰ চুলি নিজে বহি আপুনি লৈছোঁ কাৰণে মই আগতে আপোনাৰ চাৰ্জাৰখন দেখাম এই চাৰ্জাৰখন আপোনাৰ ইফিনে লাগিব ইফিনে আপুনি ডাইৰেক্ট লগাব পাৰিব কিন্তু আপোনাৰ ইয়াতে এটা ষ্টেণ্ড আছে যেনেকৈ ধৰি লওক আপোনাৰ এইখন এটা ষ্টেণ্ড হয় চ' এইখন আপোনাৰ পিছফালে এনেকৈ আপুনি খুলি পেলাই এইখানে আপুনি লগাই দিলে এনেকৈ এইটো চাৰ্জাৰৰ লগোৱা পিন হ'ল চাৰ্জাৰ ইফালে লগাই গ'ল চ' লগাৰ পিছত আপুনি এইটো লক কৰি দিলে লক কৰি দিয়াৰ পিছত চাৰ্জাৰটো আপুনি এনেকৈ থৈ দিলে চাৰ্জাৰটো আপুনি এনেকৈ লগাই পেলাই এনেকৈ থৈ দিলে এনেকৈ থৈ দিয়াৰ পিছত কি লাগিল আপোনাৰ ধৰি লওক এইটো আপোনাৰ চাৰ্জাৰত লগাই দিলে আপোনাৰ যিকোনো চাৰ্জাৰত লগাই দিলে এই পিনটো আৰু এইটো আপুনি ইয়াতে থৈ দিলে ইয়াতে থৈ দিয়াৰ লগে লগে আপোনাৰ কি হ'ব ইয়াতে অটোমেটিকলি আপুনি চাৰ্জাৰ কিমান উঠিছে কিমান নাই কিমান পাৰ্চেণ্ট চাৰ্জাৰ আপুনি চব দেখা পাব এই যে আপুনি এতিয়া 50% চাৰ্জ বুলি দেখাইছে 45% তো এনেকুৱা আপোনাৰ চাৰ্জাৰটো উঠি থাকিব চ' এইটো হ'ল আপোনাৰ কাভাৰটো মানে ষ্টেণ্ডটো য'ত আপুনি ষ্টেণ্ড পায় আৰু ইয়াৰ ভিতৰত আপোনাৰ ধৰি লওক মানে কাঁহৰ তলত আপুনি লুম কাটিব তো আপুনি এখন ষ্টেণ্ড লগাব চ' এইখন লগাব এইখন আপুনি কি কৰিব এনেকৈ কৰি পেলাই আপুনি এনেকৈ লগাই দিয়াৰ পিছত আপুনি অন কৰি দিলে অন কৰি দিয়াৰ পৰা হাই দিলে ল' দিলে যিমান দি দিলে আপুনি এনেকৈ ঘূৰাব বা অট'মেটিকলি আপোনাৰ লুমকেইটা কাটি যাব চ' এইখন আপোনাৰ ভাল নালাগিলে এইখন আপুনি খুলি দিলে এইখন খুলি দি পেলাই আপুনি কি কৰিব ধৰি লওক আপোনাৰ নাকৰ নোম আপোনাৰ দীঘল হৈ গৈছে চ' আপুনি এইখন লগাব এইটো হ'ল আপোনাৰ যিখন নাকৰ ভিতৰত যে নোম থাকে ডাঙৰ নোম সেই নোমকেইটা আপুনি কি কৰিব এইখন লগাই পেলাই এইটো লাগি গৈছে তো এইখন লগাই কি কৰিলে আপুনি অন কৰি দিলে অন কৰি দিয়াৰ পিছত আপুনি কি কৰিব এনেকৈ নাকৰ ভিতৰত ল'ব বাছ অট'মেটিকলি আপোনাৰ নোমকেইটা ছিঙি যাব সেইটো হ'ল আপোনাৰ নাকৰ ভিতৰত চ' এইটো গ'ল আপোনাৰ যদি আপুনি কয় যে মই একদম দাড়ি একদম পূৰা 1 নম্বৰৰ দাড়ি কাটি দিম দাড়ি কাটিবলৈ হ'লে আপুনি এইখন লগাব লাগিব এইখন আপুনি এনেকৈ লগাব এখন লাগি গ'ল যদি এইখন মাৰিলে আপুনি একদম জিৰো হৈ যাব ইয়াৰ ভিতৰত যদি ভাবে আপুনি 1 নম্বৰ লগাব আপুনি এইখন লগাই দিব এখন লগাই দিয়ে কি হ'ব আপোনাৰ এখন লগাই দিলে আপোনাৰ দাড়িখন 1 নম্বৰ লাগি যাব একদম চামৰা হেৰি নহ'ব চ' এইখন আপোনাৰ খুলি দিব এনেকৈ 2 নম্বৰ লগাব পাৰিব 3 নম্বৰ কথা হ'ল আপোনাৰ এখন হ'ল চুলিৰ কাৰণে আপুনি চুলি কাটিব চ' এইখন আপুনি লগাই ল'ব এইখন আপুনি লগাই ল'লে আপুনি চুলি এতিয়া এইখন কাটি এইটো দি কাটিলে আপোনাৰ চুলি একদম টাকলু হৈ যাব চুলি একদম টোপা মৰা হৈ যাব আপোনাৰ তো এইখন যদি আপুনি লগাই ল'ব এইখন লগাই লোৱাৰ পিছত আপোনাৰ কি হ'ব 3 নম্বৰ এইখন আপোনাৰ 3 নম্বৰটো তো এইখন আপোনাৰ 3 নম্বৰ এইখন আপোনাৰ 1 নম্বৰ আপোনাৰ চুলিটো অলপ লম্বা থাকিব আৰু এইখন আপোনাৰ 2 নম্বৰ চ' এনেকৈ আপোনাৰ জিৰো আছে চ' এনেকৈ আপুনি নিজৰ কাম নিজে কৰিব পাৰিব ঘৰত বহি পেলাই চ' এইটো লাষ্ট মুহূৰ্তত এইটো এটা আছে আপোনাৰ এইটো হ'ল আপোনাৰ ডিজাইনাৰ আপোনাৰ ধৰি লওক কিছুমান হানি সিং মাৰিব খোজে কিছুমান ইফালদি কাটিং কৰিব খোজে কিছুমান ইফালদি কাটিং কৰিব খোজে আপোনাৰ দাড়ি ইফালদি আনা কাটিব খোজে চ' এইটো আপোনাৰ ডিজাইন আপুনি যেনেকৈ ল'ব সেনেকৈ কাটিব যেনেকৈ ল'ব সেনেকৈ কাটিব চ' এই বস্তুটো হ'ল সেইটো
তো বন্ধুসকল ফাইনেলি মই আপোনালোকক দেখাই দিলোঁ বেছি দাম নহয় বস্তুটো আপুনি যিমান ভাবিছে সিমানো নহয় মাত্ৰ আপোনাৰ 1200 টকাত আপুনি পাই যাব কম দামৰ আছে বা ইয়াতকৈ আপোনাৰ বেছি দামো পাব সো ফাইনেলি মই আপোনাক দেখাই দিলোঁ সব বস্তুখিনি এক লুক কৰি পালে মই লৈছোঁ মাত্ৰ 1129 টকা দি মই নিজে ইউজ কৰিম আপোনালোকে চাব মই কেনেকৈ কাটিম কেনেকৈ নাকাটিম মই আপোনালোকক দেখাই দিম পিছত সেই ভিডিঅ'ত যেতিয়া আপোনাৰ চাৰ্জ শেষ হ'ব তেতিয়া আপোনাৰ 0% দেখাব এতিয়া সেই সিঙ্গেলটো মাৰি আছে আপোনাৰ এখনৰ চাৰ্জ নাই এটা আপুনি দেখা পাইছে এটা আপুনি দেখা পাইছে এটা 0% 000% হৈ আছে এটা আপোনাৰ সেই আপোনাৰ ৰঙা মানে কেবুলৰ দেখাই আছে মানে হ্যাঁ আজি তাৰিখত সেলুনত যাব নালাগিব নিজৰ ঘৰত বহি আপুনি নিজৰ দাড়ি নিজৰ চুলি নিজৰ যত লুম আছে আপুনি ভাঙিখিনি নকওঁ আৰু বাৰু যেন বুজি পাইছে আৰু সব যিমান আছে আৰু ঘৰত বহি যিমান পাৰে আৰু একদম ভৰিৰ পৰা মূৰলৈকে আপুনি যিমান পাৰে ঘৰত বহি নিজৰ চলি নিজে কাটত বন্ধুসকল সব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক হেপী জাৰ্নি বাই বাই থ্যাংক ইউ সো মাচ সব বন্ধুসকল দেখা পাইছে এয়া মোৰ চাৰ্জত লগাই দিছোঁ এয়া চাৰ্জত লগাই দিছোঁ মই এটা খুলি দিম এটা খুলি দিছোঁ চাৰ্জ এটা 0% অফ হৈ গ'ল এটা আপুনি মই ইয়াতে ষ্টেমটো লগাই দিম এয়া চাৰ্জ লগাই দিম এয়া চাৰ্জ পাইছে এতিয়া 0% হৈ আছে আৰু এখন হল ষ্টেণ্ড আপুনি ইয়াতে আপোনাৰ এই নিজৰ কাঠবিলাক বস্তু ইয়াতে থব পাৰিব এইটো ইয়াতে থব পাৰিব এটা জায়গা বনাই দিছে কোম্পানীয়ে সো এইটো নাকৰ নোম কাটে কাৰণে আৰু সেই পিছৰখিনি আপুনি দেখা পাইছে এটা 3 নম্বৰ 2 নম্বৰ 1 নম্বৰ আৰু 0 তো তাৰ পিছতে 4টা কট আছে সব বন্ধুসকল ফাইনেলি দেখা পালে আপোনালোকৰ বস্তুখিনি কেনেকুৱা কি সিস্টেমত সব মই আপোনাক দেখাই আছো এয়া চাওক বস্তুখিনি দেখা পালে মই আপোনাক দেখাই আছো বস্তুখিনি সো নিজে ইউজ কৰি নিজৰ বস্তুখিনি নিজে কাটিব পাৰিব চুলি দাড়ি নাকৰ নোম কাণতলীৰ নোম আপুনি দাড়ি মুছ যিমান যি আছে আপুনি বুকুৰ নোম আঁঠুৰ নোম মানে আপুনি এটা কথা ক'বলৈ গ'লে ভৰিৰ পৰা মূৰলৈকে আপুনি যিমান চলি আছে নিজে বহি নিজে কাটিব পাৰিব হ্যাঁ নিজে কাটিব পাৰিব সো ভিডিঅ'টো থ্যাংক ইউ সো মাচ যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব